Hi friends, welcome to my channel. My name is Nivriti Ryan. Friends, আজি মই যাম তিনচুকীয়া আৰু আমাৰ সব পেকিং কৰাও হৈ গ'ল, দৰ্জা চৰ্জাও বন্ধ কৰি দিলে। এতিয়া মই ইয়াৰ মানে আমাৰ মহানগৰটো বাহিৰ ৰখি আছোঁ আৰু এতিয়া যাবলৈ দেৰি হৈছে। আকৌ দেউতায়ো তলত গাড়ী হৰ্ণ মাৰি আছে, পেন 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 হৰ্ণ মাৰি আছে। মোৰ যাবলৈও দেৰি হৈছে, তো মই এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মই এতিয়া যাম দেই। फ्रेंड्स এতিয়া মই গৈ আছো তিনচুকীয়া কেলে আজি দিৱালী হেকেনে মই গৈ আছো তিনচুকীয়াত আৰু আপোনালোকে জানে কালি যে চতুৰ্দশী আসলে হেকেনে মই আধা ভিডিঅ' বনালো আৰু আজি মই দিৱালী ভিডিঅ'টো এটা ভিডিঅ'তে কৰি মানে মই দিৱালী যি কৰি আপোনালোকক এটা ভিডিঅ'তে দেখাম আৰু চতুৰ্দশী যি কৰিলো হেতুকো মই আপোনালোকক এটা ভিডিঅ'তে দেখাম আৰু এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। ভাইটিয়েও কৈছে চাই থাকক। ফ্ৰেণ্ডছ এতিয়া আমি চাকি গছ ৰেডি কৰি থৈছোঁ, কিন্তু এতিয়ালৈকে জ্বলোৱা নাই। আৰু আজি আমি এইটো কেনে চাকি জ্বলাইছোঁ কেলে আজি হয় চতুৰ্দশী। মোৰ আইতাহঁতে কয় কি চতুৰ্দশী দিনা বোলে আমি চাকি জ্বলাব লাগে, সেইকাৰণে আমি চাকি জ্বলাইছোঁ। আৰু ইয়াত আছে 14 গছ চাকি। ফ্ৰেণ্ডছ চব এতিয়া আমি চাকি জ্বলাইছোঁ, চব এইফালেও জ্বলাইছোঁ, এইফালেও জ্বলাইছোঁ। ফ্ৰেণ্ডছ মই যে কৈছিলোঁ আপোনালোকক কি মোৰ এজোপা তুলসী গছ আছে আৰু সেই তুলসী গছজোপা হয় এইটো মোৰ তুলসী গছ হয় আৰু এইটোত মই সদায় পানী দিওঁ। চাই থাকক ফ্ৰেণ্ডছ আমি খুৱাং পালোহি। ফ্ৰেণ্ডছ আমি এতিয়া পালোহি ৰঙালাও বজাৰ। ভাইটিয়েও কৈছে বজাৰ চব ৰাস্তাটো ইমান ধূলি ফ্ৰেণ্ডছ চব এইটো হয় বগীবিলৰ ৰাস্তা। ফ্ৰেণ্ডছ এতিয়া আমি বাইপাছ পাইছোহি। আৰু লেফ্ট চাইডে ৰাস্তাটোৱেদি ডিব্ৰুগড় যায় আৰু এইটো ৰাস্তাইদি বাইপাছ।
আমি 6 কিলোমিটাৰমান অহাৰ পাছত এতিয়া আমি পালোঁ ৰাইট চাইডে খনিক পাৰ্ক আৰু লেফ্ট চাইডে জগন্নাথ মন্দিৰ। চক এইখন হয় ডিব্ৰুগড়ৰ ফ্লাইঅভাৰ। ইমান নেচাৰেল লাগিছে চব। আমাৰ আসামখন ইমান নেচাৰেল হয়। গোটেইফালে বাগানে বাগান আছে।
তিনিচুকীয়াত 3টামান বজাত পালোহি আৰু আমাৰ তিনিচুকীয়া ঘৰটোত ডেকোৰেশ্যন কিন্তু বেছিকৈ কৰা নাই, অকণমানে কৰিছে কেলৈ আমি দেৰিকৈ আহি পালোহি। অকণমানহে লাইট লগাইছে, বেছিকৈ লাইট চাইট লগোৱা নাই। আৰু আমি এতিয়া চাকি জেগাত থৈলোঁ, মানে চাকি দি দিলোঁ। সেইফালে চাকি আছে, এইফালে চাকি আছে আৰু সেইফালে আছে আমাৰ লাইট। আপোনালোকক মই এতিয়া আমাৰ ঘৰৰ ওচৰৰ মানুহবোৰতে ঘৰটো কিমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে আপোনালোকক দেখাইছোঁ দেই। ইমান ধুনীয়া ডেক'ৰেশ্যন কৰি দিছে, ইমান ধুনীয়া ধুনীয়া লাইট লগাইছে। এতিয়া মই মোৰ নেইবাৰ্ছৰ ঘৰলৈ গৈ আছোঁ দিৱালী চেলিব্ৰেট কৰিবলৈ। बाबू लो जा चला दे जा आटा दे ना जला भी ना ओ आटा जला न हले उसन नाही बाओ पूरे बेया लागे ये तुम्हार मोदो नबा इदारो নহয় গলে ইয়াতে এনজয় কৰিছো। উল্টা হৈছে হেতু ভিতৰত অলপ জ্বলালে নিয়মটো কৰি